Kuno, apa Phani? Wah, দাদা ভালো আছে? আছো আৰু দাদা কিবা কৰি আছে? চকুৰে দেখা নাই? নাই এনেই আৰু দাদা বহনে? বহ বহ। দাদা কিবা এখন স্ক্ৰিপ্ট লিখিছে নেকি? তোক কিয় লাগে? তই কিবা চিনেমা চিৰিয়েল কৰিবি নেকি? আপুনি এনেকৈ কিয় কয় বাৰু? মই সাধাৰণ মানুহ মই একো নুবুজো আৰু এই চব আপোনালোকৰ বিদ্যা গতিকে মোক তেনেকৈ ক'ব লাগে নে? তেনেহ'লে বহি থাক মনে মনে। কাৰ চিৰিয়েল? এই যে ৰবীন শইকীয়া কিয় আপোনাৰ বন্ধু নহয় জানো? অ' সি তাকতো মই গমেই পাইছোঁ। সি কিডাল কৰিছে এতিয়ালৈকে? একোডাল নাই। আপোনালোকৰ নিচিনা মানুহৰ ওচৰত আহিব লাগে, আপোনাৰ ইমান ধুনীয়া স্ক্ৰিপ্ট ল'ব লাগে আৰু এডভাইচ ল'ব লাগে। সিহঁতে কি কৰিছে আলটু ফাল্টু একদম চাব নোৱাৰে। আহে সি যদি মোৰ নিচিনা মানুহৰ ওচৰলৈ আহে তাৰতো আচল ৰূপটো ওলাই পৰিব যে সি একোডাল নাজানে। হেৰি মই অকণমান মানে দাদা হেৰি পানী অকণ খাম বুলি ভাবিছিলোঁ। পানী ঠাণ্ডা পানী গেছ পাম নেকি বাৰু? পানী খাওঁ নে আমাৰ সেই গৰম টোপাকে খাওঁ? না এতিয়া দুপৰীয়া সময়ত আবেলি নহয় মোৰ এনেও খোৱাৰ সময় হৈছিলে বুজিছোঁ। আপোনাৰ ডিষ্টাৰ্ব যদি খাওঁ নাই নহয় দে, মই অলপ লৈছিলোঁৱে আচলতে বুজিছোঁ। স্ক্ৰিপ্ট লিখিবলৈ আৰম্ভ কৰিছিলে আপুনি ডিষ্টাৰ্ব হয় নহয় দে, দিয়ক আৰু তাৰমানে সৰুকৈ মই অলপ লৈছিলোঁ। বেছি নাখাওঁ অকণমান খাম আৰু এইটো মই অলপ লৈছিলোঁ বুজিছ। খালি অলপ খালেই আপুনি বস্তুটো কি হয় এইটো তই নুবুজিবি বুজিছ। খাইছা পানী দিব লাগিব। এই এনেকৈ টুকুটকৈ মাৰিলে নহ'ব আৰু পনীয়া হৈ গ'ল। তহঁতৰ পৰা মানে ল হ'বনে বাৰু? লাহে লাহে মাৰ। দাদাই কিন্তু বস্তু ভাল বস্তু খাই দেই, সেইকাৰণেতো চেহেৰাটো ইমান ধুনীয়া হৈ আছে, একদম গাল চিকচিকে আছে, কালাৰটো একদম সাংঘাতিক হৈ আছে। হেৰৌ তই মোৰ ডেকা বয়স দেখাই নাই বুজিছ। আমি সৰু আছিলো তো তেতিয়া। এই তই বৰ দাদা পটককৈ মাৰ নেকি? অ' হেৰি ন মই খাওঁ আৰু এনেই অলপ মানে আমি হেৰি মানে কাৰা অকণমান দিয়কচোন হেৰি অকণমান এইবোৰ বস্তু লাহে লাহে খাব লাগে বুজিছোঁ। মানে পাতল লাগিছিল। এইবোৰ বস্তু লাহে লাহে খাব লাগে, তেতিয়াহে জমে। দাদা হেৰি নহয় এই ৰবীন শইকীয়া যে ৰবীন শইকীয়াটো আপোনালোকে চান্স দিছে বুলি কৈ পৰে বাহিৰত তোমাক কয় ৰবীন শইকীয়াক আপোনালোকে চান্স দিছে, আপুনি নহয় ৰবীন শইকীয়া এতিয়া এইটো কৈ দিয়া নাযায় বোলে। চান্স নহয় অ', তাক গোটেই ময়ে বনাইছোঁ। কেনেকৈ আগতে হৈ ৰিহাৰ্চেল কৰোঁতে এই আগৰ কথা আৰু বুজিছ। সেই চুকৰ বেঞ্চত বহি থাকে, তামোল চাহ পাণ এইবোৰ আনি দিয়ে আৰু আমাক। এবাৰ এখন নাটকত এটা পিয়নৰ ৰোল ওলালে বুজিছ। পিয়ন একদম মাত্ৰ দুটা ডাইলগ, মাত্ৰ দুটা। সেই দুটা ডাইলগে মাতিব নোৱাৰে নহয়। কি মাতিব? কি কয় সেই দাৰ্জি আকৌ ডাইৰেক্টৰ, তহঁতে ডাইৰেক্টৰ বুলি কওঁ। মই নকওঁ দেই, মই নকওঁ। ক তহঁতেহে কয়। ফটকৈ মাৰিলি দেখোন। কৈছোঁ নহয় লাহে লাহে খাব লাগে বুজিছ। পাতল লাগিছেতো, লাহে লাহে খাব লাগে তেতিয়া জমে। নাই আমি আৰু এই বিলাতী মটৰ হৈ কি জানি কওকচোন। আমি বাহিৰ তাতে আৰু গৈ পেলাই নাকত ধৰি খচা খচ মাৰি দিওঁ, কাৰণ বাহিৰত পুলিচ বহি থাকেতো। অকণমান দিওকচোন। তহঁতে নাজান এইবিলাক বস্তু লাহে লাহে খাব লাগে। আৰু এই য'তে ত'তে এই দেখি বস্তুবোৰ খাই নফুৰিবি বুজিছ। আৰু অকণমান দি দিয়ক অকণমান দাদা। মই ক'লোৱেই দেখোন দেহা চেচ হৈ যাব বুজিছ বেছিকৈ খালে। এইবোৰ একো নহয়, এই দেখিবোৰ নাখাবি আৰু বুজিছ। পানীটো মই নালাগে হ'ব লৈ ল পানী পানী নালাগে হ'ব। এই যে অলপ আগতে এই যে কি নাম আছিলে এইটো আমাৰ এই যে কি নাম আছিলে এইটো
এই মন মুঠক পাইছিলোঁ ৰাস্তাতে আপোনাৰ এটা স্কিম দিব আহিছিলোঁ আহিছিলে ভাল ল'ৰা দেই ভাল ল'ৰা আহি থাকে মাজে মাজে মোৰ পৰা স্কিম নিদি কাৰ পৰা নিব অসমত মোক শুনক মই গুৱাহাটীত গৈছিলোঁ গুৱাহাটীত যাওঁতে মোক আপোনাৰ বাৰে বাৰে কৈছে এজন মানে কি ৰঘুনাথ বৰুৱা নেকি ৰঘুনাথ হয় হয় ভাল ল'ৰা আহিছিল মোৰ তাত তই কাৰ কথা কৈ আছিলি এতিয়া সেইটো ৰবিন 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 শইকীয়া মানুহটো মানে চৰিত্ৰটো ইমান কি নাম আছিল ৰহমানৰ যে নতুনকৈ হিৰইন ওলাইছে কি কম ৰাতিপুৱা লৈ যায় সি আকৌ ৰাতি 2-3 বজাত ঘৰত বচাই দিয়ে মোৰ ঘৰ কিনাৰতো মই মাল খাই ৰাতি আহোঁ দেখোঁ সদায় ডেইলি আৰু সি শ্বুটিং নিব লাগে শ্বুটিং কোনটো শ্বুটিং গম পোৱা নাই মানে তাক লৈ মই শ্বুটিং ধুনীয়া দেই ধুনীয়া বিৰাট ধুনীয়া একদম ভাল লাগে চৰিত্ৰ ইমান ভাল নহয় যেন পাইছোঁ চিনি পাওঁ নেকি ভালদৰে চিনি পাওঁ আপুনি ঘৰৰ একদম কিনাৰতো এইটো মোৰ ঘৰ এইটো তাই তই লৈ আহিব পাৰিবি গধূলি সময়ত লৈ আহিবি মই তাৰ কাৰণে এটা ভাল ৰোল থৈছোঁ স্ক্ৰিপ্টত ৰোল আছেতো আপোনাক কৈছোঁ মই আপোনাক কৈছোঁ আচ্ছা আহিম আহিম কৈছে দেই আৰু 1 ছেকেণ্ড নালাগে কেতিয়া আনিম কওক মই লৈ একো নাই মই একদম আপোনাৰ মই অভিনয় মইতো অভিনয় পাত্তাই নিদিওঁ আপুনি যিটো কৰে সেইটোতো মাল নাপাওঁ আমি এনেই আৰু কৰিছে মই দাদা বুজিছে আচলতে মানে গোটেই মালটো ওলাই আপোনাৰ যিটো পাইছিলোঁ আমি এই যে মই আগতে যিবিলাক চাইছোঁ মানে একদম পাৰফেক্ট কিন্তু সেইটো মাল আপুনি নাপায় তথাপি মালটো কিন্তু ছোৱালীজনী ভাল ৰবিনৰ কিচ্ছা যদিও ভাল অভিনয় কৰে নহয় তাতে অভিনয় মানুহৰ তেজত থাকিব লাগে বুজিছ তেজত থাকিব লাগে যাৰে তাৰে কৰা বস্তু নহয় তাকেতো একদম অমিতাভ বচ্চনৰ যিটো এতিয়া বৰ্তমান গেট আপ একদম আপুনি তেনেকুৱা বুঢ়া তেনেকুৱা হয়তো 60-70 বছৰ হৈছে 65 বছৰ হৈছেতো চেম গেট আপত আছে দাইখিনি পকিছে আছেতো মোৰতো পকা নাই কিন্তু বয়সে ক'ব নেকি না আপোনাৰ যিটো টেলেণ্ট সেইটো টেলেণ্ট আৰু ইয়াত নাই দাদা দিম দে পানী দিয়ক ৰম্ভা যে ৰম্ভা লাগিব আপুনি মই এবাৰ ৱৰ্ড দিছোতো ৰম্ভাক মই আপোনাৰ ওচৰত যেতিয়া পাৰিম এতিয়া যদি কয় এই মাত্ৰ অলপ আগত লৈ আমি এতিয়া কওক এতিয়া নোৱাৰিম কালি 8টা বজাত লৈ আহিম চিন্তা দাদা মই যাওঁ নেকি দাদা মনত পৰিছে আপোনাৰ চিনেমা চাব সেইখন এই যে পুৰণি একদম পুৰণা চিনেমা হ'ল যে এই আমাৰ যে ব্লেক এণ্ড হোৱাইট টিভিত আকৌ এই যে আমাৰ পুৱেন হক চলিছিলে আমাৰ আমি সৰু আছিলোঁ তহঁত সৰু হবি 3 দিন চলিল নেকি কিমান দেখিলোঁ সাংঘাতিক চিল মাৰি আছো অলপ বহুত দিন কিবা সদা চলিনে বনাই পেলাই দিছে আজিকালি কৰিছে হেৰি কিন্তু এটা কথা বুলিন চক্ৰৱৰ্তীৰ এক্টিং সাংঘাতিক কৰিছে দেই তাক না আপোনাৰ কামৰ ওপৰত গ'ল সি বঢ়িয়া কৰিছে বুলিছে আকৌ এবাৰ কৰচোন নহয় মানে আপোনালোকে অকণমান লেভেলতে আছিল অকণমান ওপৰত ক'লে মানে সেইটো মানে অকণমান বেয়া লাগে না ভাল লাগিছে ছবিখন ভাল হৈছে কিন্তু যে নচলি যদি ভাল লাগিছে তই বলেন চক্ৰৱৰ্তীৰ এক্টিং যে ভাল বুলি কৈছ তই এক্টিঙৰ বিষয়ে জান কি জান তই কি জান তই নহয় মানে এইটো মানে সৰু মানে কৈছোঁ আৰু অকণমান ভাল লাগিল মানে এইটো
সেইটো ভাল আৰু মানে এইটো ডাইলগ চাইলগ ডেলিভাৰী কৰি আপোনাৰ ভাল হৈছে আপোনাৰ অকমান হৈছে কৈছে আৰু তই মোৰে খালি আৰু মোকে তই কাৰ খালি তই নিমখ হাৰাম হে গালি নাপাৰিব কিয় নিদিম কিয় গালি নিদিম তই নিমখ হাৰাম হয় নহয় ক তই মই তোৰ খাইছো না তই মোৰ খালি এতিয়া গালি নিব দেই গালি নিদিব তই তই গালি কিয় নিদিম তই তই বলেন চক্ৰৱৰ্তী এক্টিং মোতকে ভাল হৈছে বুলি কৈছ অকমান মোক কৈছো আপুনি গালি দি দিলে বাৰু চুপ নিমখ হাৰাম আকৌ দাদা মই গালি নিবলৈ হাত দি আছো দেই কিন্তু হাত দি আছো মই কথা দে তই ওলা কি ওলা তই হৈ যাম মোক ঘৰলৈ নেমেলি কথা মানে গালি নিদিব ওলাই যোৱা কৈছো এসব গালি নিদিব দেই মই ক'লো উঠ তই তই মোৰে খালি চোৱা চেলেকা ক'ব ওলা মাৰিব নেকি মই কি কৰোঁ তোক পিছত দেখিবি তই ওলা ওলা এজন এক্টিং কৰা আপুনি এক্টিং কৰিব নিজে কৈ থাকে মই এক্টিং কৰোঁ মই ধুনীয়া তই ওলা বুলি কৈছো তই ননসেন্স চিনি পোৱা নাই এক্টিং বুজাব আহিছে এক্টিং বুজাব আহিছে মানিছো দাদা আপুনিয়ে চব আপুনিয়ে গোটেইখন অসমৰ জ্যোতিপ্ৰসাদ বিষ্ণু আপুনিয়ে কিন্তু